আমি আহি আজি উপস্থিত হৈছোহি শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ সমীপতে লাগি থকা আমাৰ যিখন বৰ্তমানৰ দেওবৰীয়া বজাৰ আছে, সেই দেওবৰীয়া বজাৰৰ সমীপতে লাগি থকা এটি পৰিয়ালত আমি উপস্থিত হৈছোহি। আচলতে গৃহ বুলি ক'লে ভুল কোৱা হ'ব। এটি মাত্ৰ সৰু জুপুৰি, সেই জুপুৰিটোৰ মাজত বাস কৰিছে দিব্যাংগ ব্যক্তি ৰাণা বৰুৱা, তেওঁৰ মাতৃ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁৰ ভগ্নী। আমি দেখুৱাইছোঁ কেমেৰাত জাঁজি নৈ, সৌখন জাঁজি নৈ দেখিছে আপোনালোকে। সেই জাঁজি নৈখনৰ একেবাৰে খহনীয়াৰ সন্মুখত তেখেতে বাস কৰে, সৰু এটি জুপুৰি ঘৰত। আমি আপোনালোকক তেখেতৰ ঘৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে দেখিছে, এখেতেই হ'ল ৰাণা বৰুৱা, যিজন ব্যক্তি 1994 চনৰ আগলৈকে আচলতে সঠিকভাৱে তেখেতৰ যি চকু আছিল, চকুৱে সম্পূৰ্ণকৈ দেখি আছিল, কিন্তু তাৰ পিছত তেখেতে এক অসুখত ভুগি তেখেতৰ দৃষ্টিশক্তি হেৰুৱাব লগা হয়। সেয়েহে আমি তেখেতৰ অকণমান অনুভৱ জানিম, তেখেতৰ আচলতে কি হৈছিল সামগ্ৰিক পৰিক্ৰমাটোত। আমি এইখিনিতে আমাৰ নতুন সংবাদৰ দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ, তেখেত এজন সুন্দৰ দিহানামৰ শিল্পী। আমি শুনিম আজি তেখেতৰ, আমি এই যি যাত্ৰা, সেই যাত্ৰাত আমি সহযোগী হ'ম। তেখেতৰ পৰা শুনিম আমি দিহানাম, শুনিম টোকাৰী গীত, আমি তেখেতৰ পৰা টোকাৰী যি বাদন, সেই টোকাৰী বাদনো শুনিম। গতিকে আহকচোন আমি তেখেতৰ মুখেৰে জানি লওঁ তেখেতৰ এই সমগ্ৰ জীৱন যি প্ৰক্ৰিয়া বা তেখেতৰ যি দৃষ্টিশক্তি হেৰুৱাব লগা হৈছিল, কিয় হৈছিল আৰু কেনেকৈ হৈছিল, বৰ্তমান তেখেতৰ আৰ্থিক অৱস্থা কেনেকুৱা, কেনেধৰণে এনেকুৱা আপোনাৰ দুৰ্যোগসমূহ নামি আহিছিল। আপুনি আগতে কি কৰি আছিল? মই মোৰ জন্ম 1977 চনত। তাৰ পৰা মই 94 চনলৈকে মই ভালেই আছিলোঁ, সম্পূৰ্ণ সুস্থ আছিলোঁ, মোৰ চকু ভালেই আছিলে। কিন্তু 94 চনৰ পৰা মোৰ অকণমান মূৰৰ কামোৰণি, জ্বৰ এনেধৰণৰ ৰোগ হৈছিল। আৰু সেই ৰোগৰ পৰাই মোৰ দৃষ্টিশক্তিটো 15-20 দিনমানৰ ভিতৰতে মানে কমি আহিল। আৰু বৰ্তমানলৈকে মোৰ চকু মনি এতিয়াও মানে একেই আছে আৰু ভাল পোৱা নাই। এতিয়া আপোনাৰ যি আপোনাৰ চলা ফিৰা আপুনি কেনেদৰে কৰিছে? আৰ্থিকভাৱে আপুনি কষ্ট হোৱা নাইনে চলিবলৈ? আৰ্থিকভাৱে মোৰ যথেষ্টই কষ্ট হৈছে। মোৰ মা আছে ঘৰত, ভনী আছে, ভনী মানসিকভাৱে অকণমান দুৰ্বল, আৰু মায়ে যথেষ্ট কষ্ট কৰি মোক চলাই আছে বুলি ক'ব লাগিব। মইতো একো কৰিব নোৱাৰোঁ, এতিয়া দৃষ্টিহীন। তথাপিতো নিজৰ মানে চিন্তা শক্তিৰে এতিয়া বাঁহৰ কিছু কৰ্ম কৰোঁ। মই ধৰক বাঁহৰ ঝাৰু বনাওঁ, কিছু ফুলদানি বনাওঁ আগত এনেধৰণৰ, আৰু মই সামগ্ৰী পালে মই ম'হৰ শিঙৰ পেপালৈকে মই বনাইছোঁ চকুৰে নেদেখা অৱস্থাত। হয়, ঠিকে কৈছে। তেখেত এজন আচলতে গায়কেই নহয়, তেখেত এজন শিল্পীও। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেখেতে আমাৰ যি ঝাৰু বা তেনেকুৱা ধৰণৰ যি বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰিছে, আমি সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে আমি তেখেতৰ যি টোকাৰী বাদন আৰু তেখেতৰ আমি কণ্ঠৰে দিহানাম শুনিম বুলি আগ্ৰহেৰে বাট চাইছোঁ। গতিকে আহক আমি ভিতৰলৈ যাওঁ, তেখেতৰ পৰা আমি দিহানাম শুনিম। এতিয়া আপোনালোকে দেখিছে তেখেতে নিৰ্মাণ কৰিছে আচলতে বাঁহৰ যি আমাৰ ঝাৰু, বাহনীয়েদি বাঁহৰ তেখেতে নিৰ্মাণ কৰিছে। আচলতে আৰ্থিকভাৱে খুব কষ্টত আছে তেখেত। কিছুমান কথা হয় কি, কিছুমান এনে ব্যক্তি আছে যি নিজৰ আৰ্থিক অৱস্থাটোৰ কথা ৰাইজৰ আগত ক'বলৈ অকণমান সংকোচবোধ কৰে। তেখেতে আচলতে কৈছে যিমান আৰ্থিক সংকটৰ কথা, তাতকৈ বহুত বেছি আৰ্থিক সংকটত আছে। তেখেতে আমাক কৈছিল যে বিকলাংগসকলক যি আৰ্থিক সহযোগিতা চৰকাৰে দিছিল, কিন্তু সেই আৰ্থিক যি সহযোগিতাও বৰ্তমান সময়ত তেখেতে লকডাউনৰ পিছৰ পৰা 1 পইচাও লাভ কৰা নাই বুলি আমাক জনাইছে। গতিকে আমি আশা কৰিছোঁ কোনোবা হৃদয়ৱান লোক আগবাঢ়ি আহক, আৰু তেখেতৰ যি চকুৰ যি অসুখ, সেই অসুখ আচলতে সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰা নহয়। যদি এতিয়াও উপযুক্ত চিকিৎসা পায়, তেখেতে আমাক জনাইছে যে উপযুক্ত যদি চিকিৎসা পায় তেতিয়াহ'লে তেখেতৰ স্মৃতিশক্তি, যি আমাৰ দেখা শক্তি, সেই শক্তি পুনৰ ঘূৰি আহিব। তেতিয়াহ'লে আহকচোন আমি যাওঁ তেখেতৰ পৰা কেইটামান গীত উপভোগ কৰোঁ। হৃদয়ৰ মন্দিৰ দুৱাৰ থৈছোঁ খুলি,
কাকুতি কৰি মাতো আহা বনমালী তোমাক যাচিবলৈ মোৰ একোৱে যে নাই চকুৰ পানীৰে দিম চৰণ ধুৱাই প্ৰভু চকুৰ পানীৰে দিম চৰণ ধুৱাই হৃদয়ৰ মন্দিৰৰ দুৱাৰ থৈছো খুলি কাকুতি কৰি মাতো আহা বনমালী তোমাক যাচিবলৈ মোৰ একোৱে যে নাই চকুৰ পানীৰে দিম চৰণ ধুৱাই প্ৰভু চকুৰ পানীৰে দিম চৰণ ধুৱাই চৰণ তোমাৰ তোমাক পুজিবাৰ শক্তি নাহিকে আমাৰ নামৰ পুষ্পেৰে পূজো দুখানি চৰণ কৃপা কৰা মোক হে নাৰায়ণ অ কৃপা কৰা মোক হে নাৰায়ণ হৃদয়ৰ মন্দিৰৰ দুৱাৰ থৈছো খুলি কাকুতি কৰি মাতো আহা বনমালী তোমাক যাচিবলৈ মোৰ একোৱে যে নাই চকুৰ পানীৰে দিম চৰণ ধুৱাই প্ৰভু চকুৰ পানীৰে দিম চৰণ ধুৱাই অনাদি অনন্ত তুমি অগতিৰ গতি তোমাৰ চৰণে মাগো একান্ত ভকতি অনাদি অনন্ত তুমি অগতিৰ গতি তোমাৰ চৰণে মাগো একান্ত ভকতি তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ তুমি পিতা তুমি মাতা সমস্ত জীৱৰ ৰাম ৰাম অনাদি অনন্ত তুমি অগতিৰ গতি তোমাৰ চৰণে মাগো একান্ত ভকতি তোমাৰ চৰণে মাগো একান্ত ভকতি তোমাৰ চৰণে মাগো একান্ত ভকতি এক সুন্দৰ আৰু সুললিত কণ্ঠ যি কণ্ঠ শুনিলে আপোনাৰ মোৰ দৰে বহুজনৰ মন প্ৰাণ হৈ যায় তেখেতৰ কণ্ঠৰে কিন্তু প্ৰকৃত কথাটো হ'ল কি তেখেতৰ কণ্ঠ যিমানেই সুন্দৰ নহওক কিয় কিন্তু তেখেত এতিয়া তীব্ৰ আৰ্থিক সংকটত ভুগিছে তেখেতক এতিয়া প্ৰয়োজন অন্ন বস্ত্ৰ আৰু বাসস্থানৰ আমি যিটো গৃহ আপোনালোকক দেখুৱাইছিলোঁ আচলতে সেই গৃহটো বৰ্তমান চৰকাৰী ভূমিত আছে কিন্তু আশ্চৰ্যজনকভাৱে
তেখেতলৈ কিন্তু এতিয়াও চৰকাৰী কোনো পক্ষৰ সুদৃষ্টি পৰা নাই। সেয়েহে আমি তেখেতেনো অসমৰ ৰাইজক কি আহ্বান জনায়, তেখেতৰ মুখেৰে তেখেতক এতিয়া আহ্বান দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। মোৰ যেতিয়া চকুৰে নেদেখা হৈছিলোঁ আৰু সেই সময়তে মোৰ বহু অৰ্থৰ অভাৱ হৈছিল, ভালদৰে মই চিকিৎসাও কৰিব নোৱাৰিলোঁ। ডাক্তৰে কৈছিল যে ভালদৰে যদি চিকিৎসা কৰা হয় বাহিৰলৈ গ'লে মোৰ চকু ভাল হ'ব বুলি কৈছিল। সেই সময়ত মাৰ বাহিৰে মোক গুৰি ধৰোঁতা আৰু কোনোৱেই নাই। বৃদ্ধা মায়ে মোক যেনে তেনে দুবেলা দুসাঁজি হাঁহ, কুকুৰা, ছাগলী এনেধৰণৰ পালন কৰি তাৰেই বিক্ৰী কৰি যি অৰ্থ পায় তেনেধৰণে চলাই আছে ঘৰখন। সেয়েহে মই মাক কষ্ট দিব নিবিচাৰিলোঁ আৰু সেইকাৰণেই মই হয়তো আজি এনেধৰণৰ দৃষ্টিহীনতাত ভুগি আছোঁ। আৰু যদি কোনো মহাশয়সকলে কোনোবাই যদি মোক সহায় কৰিলেহেঁতেন সেই সময়ত হয়তো মই ভাল হৈ উঠিলোহেঁতেন বুলি মোৰ এটা অনুভৱ হয়। আজি কিন্তু যদিও মই দৃষ্টিহীন হৈ আছোঁ, মই মাক কষ্ট দিব নিবিচাৰোঁ কাৰণেই মই বহু আনন্দ মনেৰেই মই থাকোঁ। নিজৰ মানসিকভাৱে যদিও মই কিছু চিন্তাত পৰোঁ, তথাপিতো মাক মই তেনেধৰণৰ কষ্ট নিদিওঁ বুলিয়ে মই আনন্দমুখৰ পৰিৱেশতেই মই অতিবাহিত কৰি আছোঁ সময়। কোনোবা জনপ্ৰতিনিধি আহিছে নেকি আপোনাৰ ওচৰলৈ, কিবা সহায় কৰিছে নেকি কোনোবাই? নাই কৰা, কোনো অহা নাই। আৰু তেনেধৰণৰ মোৰ গুৰি ধৰিবলৈও আৰু বেলেগকৈ কোনো নাই। সেই হেতুকে স্বইচ্ছাইতো কোনো অহা নাই, প্ৰথম আপোনাৰ হবেই আহিছে। হয়, সুন্দৰকৈ তেখেতে কৈছে যে এতিয়ালৈকে তেখেতৰ ওচৰলৈ আচলতে কোনো ব্যক্তি অহা নাই। আমি নতুন সংবাদী প্ৰথম আহিছোঁ। আমি আশা ৰাখিছোঁ আমি যি সংবাদ পৰিৱেশন কৰিম, তেখেতৰ লগত যি আমি বাৰ্তালাপ কৰিলোঁ, সেই বাৰ্তালাপে এক সমাজলৈ বাৰ্তা কঢ়িয়াই লৈ যাব। আমি আশা ৰাখিম আমাৰ এই অনুষ্ঠান চাই কোনো সদাশয় ব্যক্তিয়ে যদি ৰাণা বৰুৱাদেৱক সহায় কৰিবলৈ আগবাঢ়ি আহে, তেখেতো উপকৃত হ'ব। লগতে তেখেতৰ যি সৃষ্টিকৰ্ম আছে সেই সৃষ্টিকৰ্মসমূহ তেখেতে আগুৱাই নিয়াত সহায় কৰিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, এই মানুহজন ৰাণা বৰুৱা যিজন মানুহ, তেওঁ মানসিকভাৱে খুব এজন শক্তি থকা ব্যক্তি। কাৰণ প্ৰচুৰ মানসিক শক্তি নাথাকিলে আচলতে মানুহে যেতিয়া এটা বয়সত নিজৰ দৃষ্টিশক্তি হেৰুৱাই পেলাই ভাগি পৰে, কিন্তু তেখেত এতিয়াও ভাগি পৰা নাই, খুব আনন্দ মনেৰে আছে। তেখেতৰ বেদনাসমূহ বুকুত সাৱটি লৈ তেখেতে সৃষ্টি কৰি গৈছে নিজৰ সৃষ্টিকৰ্ম। গতিকে আমি এইখিনিতে তেখেতক পুনৰবাৰ আমি অনুৰোধ কৰিছোঁ যে আপুনি ভাগি নপৰিব। নতুন সংবাদ সদায় আপোনাৰ লগত আছে, অসমৰ জনগণ আছে, ৰাইজ আছে। গতিকে আপুনি কৰি যাওক পুনৰ আপোনাৰ সৃষ্টিকৰ্ম। আমাৰ শুভকামনা আপোনালৈ থাকিল। ধন্যবাদ।